নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মই এটা ধামাকাদাৰ ভিডিঅ' মাজলৈ। আজি আপোনালোকৰ লগত আলোচনা কৰিম এখন পাছপোৰ্ট ফটো আপোনালোকে অতি সহজে কোনো ধৰণৰ এপ্লিকেশ্যন ডাউনলোড নকৰাকৈ কেনেকৈ বনাব এনেধৰণৰ এখন পাছপোৰ্ট সাইজৰ ফটো। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, লগতে কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথমে আপোনালোকৰ ফোনৰ আপোনালোকৰ যোনটো ব্ৰাউজাৰ আছে সেইটো ব্ৰাউজাৰ উলিয়াই ল'ব। মোৰ ক্ৰম ব্ৰাউজাৰত মই উলিয়াই লৈছোঁ। ক্ৰম ব্ৰাউজাৰত আপোনালোকে উলিয়াই চাৰ্চ কৰিব কাট আউট প্ৰ' এনেদৰে আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে এনেদৰে আহিব, আপোনালোকে চাওক এনেদৰে ৱেবছাইটটো আহি গৈছে। আপোনালোকে যোনটো পাছপোৰ্ট ফটো মেকাৰ যোনটো দেখা পাইছে এইটো চাওক, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আহি গৈছে চাওক এনেকুৱা এটা পেজ। তাৰপিছত আপোনালোকে আপলোড ইমেজ দেখা পাইছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যোনখন ফটো আপুনি পাছপোৰ্ট ফটো বনাব বিচাৰে সেই ফটোখন আপোনালোকে চিলেক্ট কৰি ইয়াত ডান কৰি দিব। ডান মই কৰি দিছোঁ। তাৰপিছতে আপোনালোকে এনেদৰে আহিব, অলপ স্ক্ৰল ডাউন কৰিব। আপোনালোকে স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনাৰ ফটোখন আহি যাব। পাছপোৰ্ট সাইজত আপোনালোকে মেক হৈ আহি যাব। আপোনালোকে চাওক ইয়াত বহুত ধৰণৰ অপশ্যন আছে। যদি আপুনি যোনটো এই ছাইডৰ যোনটো কালাৰ অপশ্যনটো আপুনি ক্লিক কৰে, ইয়াত আপোনালোকে বেকগ্ৰাউণ্ডটো সুন্দৰ সুন্দৰ বেকগ্ৰাউণ্ড আপোনালোকে চেঞ্জ কৰিব পাৰিব। তাৰপিছত আপুনি যোনটো ছাইডত এটা চাৰ্ট দেখা পাইছে সেই চাৰ্টটো যদি আপুনি ক্লিক কৰে, তাত আপুনি চাৰ্টটো চেঞ্জ কৰিব পাৰিব। অতি সহজে আৰু অতি সুন্দৰকৈ আপোনালোকে ইয়াত চাৰ্টটো চেঞ্জ কৰিব পাৰিব। মই আপোনালোকক চেঞ্জ কৰি দেখাইছোঁ চাওক। আৰু ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে অতি সোনকালে আমাৰো 1K ছাবস্ক্ৰাইবাৰ হয়। চাওক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰক। ইয়াত মই ক্লিক কৰি দিয়াৰ লগে লগে 1 ক্লিকত মোৰ চাৰ্টটো চেঞ্জ হৈ গৈছে। আপোনালোকে চাওক 1 ক্লিকত মোক চাৰ্টটো চেঞ্জ হৈ গৈছে। আপোনালোকে চাওক বিভিন্ন ধৰণৰ আপোনালোকে চাৰ্ট ইয়াত চেঞ্জ কৰিব পাৰে। চাওক অতি সহজে চাৰ্টবোৰ চেঞ্জ হৈ গৈছে। আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, এনেধৰণৰ ভিডিঅ' আগলৈ অতি সহজে আপোনালোকে লাভ কৰিবলৈ। যোনটো ক্ৰপ অপশ্যন দেখা পাইছে, ইয়াত যদি আপুনি ক্লিক কৰে, পেপাৰ চাইজত আপুনি যদি ক্লিক কৰে, আপুনি যদি আপোনাক A4 পেপাৰত লাগে তেন্তে আপুনি A4 পেপাৰ ক্লিক কৰিব পাৰে। যদি আপোনাৰ লিগেল পেপাৰত লাগে আপুনি লিগেল পেপাৰ ক্লিক কৰিব পাৰে। চাওক মই A4 পেপাৰ ক্লিক কৰি দিয়াৰ লগে লগে A4 পেপাৰ চাইজত আহি গৈছে ফটোখিনি। যদি মই লিগেল পেপাৰ ক্লিক কৰোঁ তেন্তে লিগেল পেপাৰ চাইজত আহি যাব। চাওক আপোনালোকে এনেধৰণে আপোনালোকে অতি সহজে আপুনি পাছপোৰ্ট সাইজৰ ফটো বনাব পাৰিব। যিহেতু মই এখন ফটো বিচাৰিছোঁ সেইকাৰণে মই ইণ্ডিভিজুৱেল কৰি দিছোঁ। তাৰপিছত মই এতিয়া ডান কৰিম। চাওক ইয়াত সহজে আপোনালোকে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব। তাৰপিছত আপোনালোকে ডান কৰি আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছতে এটা ডাউনলোড HD অপশ্যন আপোনালোকে দেখা পাইছে। তাৰ কাষতে এটা চাওক, ইয়াত যদি আপুনি ক্লিক কৰে আপোনালোকে ফৰ্মেটটো চেঞ্জ কৰিব পাৰিব। আপোনাক যদি PNGত লাগে আপুনি PNG ল'ব পাৰে, আপুনি যদি JPGত লাগে আপুনি JPGটো আপুনি ল'ব পাৰে। যোনটো ডাউনলোড HD অপশ্যন আছে তাত মই ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফটোখন ডাউনলোড হৈ যাব। চাওক মই ডাউনলোডত আহি চাইছোঁহি, এইবোৰে হয় মই যোনবোৰ ফটো বনাইছিলোঁ। ইয়াত যোনখন মই পাছপোৰ্ট ফটো বনাইছিলোঁ, এয়া চাওক ফটো। মই কেইবাখনো পাছপোৰ্ট ফটো বনাইছিলোঁ, গতিকে আহি গৈছে চাওক আপোনালোকে অতি সুন্দৰকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো আজিলৈ ইমান আছিলে, ধন্যবাদ, বাই বাই।